বাৰ্ষা মোৰ অন্য এটি ব্লগলৈ আপোনালোকক পুনৰ এবাৰ স্বাগতম জনাইছো। I hope you guys are doing extremely well. ইয়াৰে আগৰ জুনৰ ব্লগটোত মৰম দিয়াৰ বাবে বহুত বেছি ধন্যবাদ। আৰু আজি হৈছে বিয়া। আশা কৰো ব্লগটো চাই ভাল পাব। ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাবলৈ চেষ্টা কৰিব। Also, do like, share and subscribe to my channel if you are new. আয়তীসকলে জাউৰিয়ে জাউৰিয়ে বিয়া নাম গাই দৰাক জোকাই ৰং ধেমালি কৰিছে। Ola ya haram
महात्मा गांधी को লৈছা घर तातीपारा VIP डिस्ट्रिक्ट कामरूप Please listen to me. Question এটা মই কৰিব খুজিছো আচ্ছা কাৰ পো কান নাতি কলৈ যোৱা দুভাগ ৰাতি কাৰ চোতালত দিবা ভৰি কোনাই দিব মালা ধাৰি সন্তান ককা বনমালী নাম আৰু পাঠশালা ডক্টৰ তপন কাকতি আৰু শ্ৰীমতী হিমাক্ষী কাকতিৰ ডাঙৰজনী ছোৱালী দৰ্শনা কাকতিৰ লগত বিবাহ কৰিব গৈ আছে থেংক ইউ খুব খুব দাম্পত্য জীবন দাম্পত্য জীবন নাম দীপজ্যোতি নাম মই তাতীপাৰা ভিআইপিৰ পৰা আহিছোঁ কামৰূপ
ৰাখিব দেউতাৰ আশীষত বিদায় শুভ কামনাত এথোপা গোলাপে তুমি আহিবা কইনা সাজেৰে পাতনি মেলিলা যে নতুন পাতনি মেলিলা যে নতুন লাই হালে জালে ফুল চন্দন তুলসী আবেলি বতাহে ফুল চন্দন তুলসী লফা হালে জালে ফুল চন্দন তুলসী ভরিল দেন ভরিল রাধা তোমার কলসী লাই হালে জালে ফুল চন্দন তুলসী আবেলি বতাহে ফুল চন্দন তুলসী লফা হালে জালে ফুল চন্দন তুলসী ভরিল দেন ভরিল রাধা তোমার কলসী সপোনৰ শুৱনি তুমি এই লগৰী ঘৰৰে হবাহি তুমি এই লখিমী কপালত ৰঙাই পিজুনে ঘৰখনি জিলিকাই ৰাখে কইনা সাজেৰে ঘুমৰে গুৰিতে মনত পৰিব সঘনে দাদাৰ মৰমে সিঁচিয়ালা সতে চেনেহৰ চানে কিৰছে সমাজক সাক্ষী কৰি